নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু একেবাৰে ৰেচিপিটো আনকমন হয়, আমেজিং ৰেচিপি। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে এয়া স্ক্ৰীনশ্বট দেখিছে, মই থালখনত এয়া অমিতা লৈছোঁ। অমিতাখিনি মই আগতে ভালদৰে ধুই এনেকৈ বাকলিটো বেক চাইডৰ গুচাই লৈছোঁ গোটেইখিনিৰে। আপোনালোকে অমিতাৰ বিভিন্ন ধৰণে ৰান্ধি খাই পাইছে নহয় জানো, কিন্তু আজি মই অমিতাৰ এনেকুৱা এটা ৰেচিপি বনাম, নাৰান্ধাকৈ বনাম। গতিকে কি বনাম, কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে মই এখন ৰুকনি লৈছোঁ। প্ৰথমতে মই অমিতাখিনি এনেকৈ ৰুকি ল'ম। আপোনালোকে চাগে কেতিয়াও এই ৰেচিপিটো খাইও পোৱা নাই, দেখিও পোৱা নাই চাগে। যদি কোনোবাই দেখিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ক'ত দেখিছে। আৰু ইয়াতে মই অকণমান ৰিফাইন তেল মুচি লৈছোঁ, এতিয়া সুবিধা হয়। এতিয়া এনেকৈ মই ৰুকি যাম। কৈছোঁ নহয় আপোনালোকক একেবাৰে আমেজিং, আপোনালোকে দেখাৰ লগে লগে বনাব পাৰিব। খুব সাধাৰণ ৰেচিপি হয়, সদায় ৰান্ধিয়ে খোৱা যায় অমিতা নহয় জানো, কিন্তু এইবাৰ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত নাৰান্ধাকৈ এনেকৈ ৰেচিপি এটা বনাই খাব। এনেকৈ মই গোটেইখিনি ৰুকি ল'ম আৰু গোটেইখিনি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। আপোনালোকে এবাৰ খোৱাৰ পিছত এই ৰেচিপিটো, যিহেতু এতিয়া ঠাণ্ডাৰ ছিজন, খুব ভাল পাব খাই। আৰু যিসকলে অমিতা খাই বেয়া পায়, বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে যদি অমিতা নাখায়, এনেকৈ দিলে গমেই নাপাব অমিতাৰ পৰা যে ইমান ধুনীয়া এটা ৰেচিপি বনাব। কি বনাওঁ মই এতিয়ালৈকে নকওঁ, আপোনালোকে চাই থাকিব। আৰু চাওক এনেকৈ গোটেইখিনি ৰুকি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক মোৰ গোটেইখিনি এনেকৈ ৰুকা হৈ গৈছে। যিহেতু আমাৰ সদস্য কম, মই বহুত বেছি কৰা নাই। আপোনালোকে সদস্য অনুযায়ী বেছিকৈ বনাব। আৰু এইফালে এয়া পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ এটা, আৰু এনেকৈ মই মিহিকৈ কাটি লৈছোঁ, দীঘলকৈ পাতল পাতলকৈ। আৰু এইফালে আদা লৈছোঁ, আৰু এইফালে মই প্লেটখনত অলপ মছলা লৈছোঁ। এয়া গৰম মছলা, এয়া জিৰা গুড়ি, এয়া হালধি গুড়ি, এয়া ধনিয়া গুড়ি, এয়া জলকীয়া গুড়ি, আৰু এয়া কেইটামান মই চপ লৈছোঁ গোন্ধটোৰ কাৰণে, এয়া নিমখ। এইখিনি গোটেইখিনি এতিয়া মই ইয়াতে এড কৰি দিম। আপোনালোকে চাই থাককচোন। এয়া বাতি এটা লৈছোঁ। প্ৰথমতে মই বাতিত অমিতাখিনি এনেকৈ দি দিছোঁ। ইমানেই মানে টেষ্টি হয় নহয়, মানে কি ক'ম আৰু, আপোনালোকে বনোৱাৰ পিছতে গম পায় কি হয়। খুব ধুনীয়া গৰম গৰম পকৰা বনাম, আপোনালোকক কৈ দিলোঁ। আৰু এতিয়া ইয়াতে মই গোটেইখিনি মছলা এড কৰিম। মই নহৰু দিয়া নাই, আদা দি দিছোঁ। আৰু এই মছলাখিনি ইয়াতে দি দিম গোটেইখিনিয়ে। নিমখটো আপোনালোকে টেষ্ট কৰি ল'ব। প্ৰথমতে মই চামুচ এখনেৰে এনেকৈ সেইখিনি মিক্স কৰি লওঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে মছলাখিনি দিয়াৰ লগে লগে। আৰু এতিয়া ইয়াতে মই বাইণ্ডিংটোৰ কাৰণে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিম, নহ'লে বাইণ্ডিংটো নহ'ব। এয়া কৰ্ণফ্ল'ৰ লৈছোঁ আৰু 1 চামুচ দি দিছোঁ। আৰু অলপ এয়া পিঠাগুড়ি দিছোঁ ৰ'দত শুকাই থোৱা, তেতিয়া মচমচীয়া হয় পকৰাকেইটা। আৰু এতিয়া এইখিনি মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম। পকৰাকেইটা ইমানেই মানে মচমচীয়া হয় নহয়, মানে কি ক'ম আৰু, খুব টেষ্টি হয়। আৰু এয়া চাওক মোৰ মিক্স কৰা হৈ গৈছে গোটেইখিনি। মছলাখিনি গোটেইখিনি দিয়াৰ লগে লগে এইখিনি কমি গৈছে। আৰু এনেকৈ মই পকৰাকেইটা বনাম এতিয়া। আৰু এয়া চাওক বাইণ্ডিংটো হৈ গৈছে।
এতিয়া আহক কিটচেনত। আৰু এইফালে মই পেনখন উঠাই দিছোঁ। পেনখনত ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে মই হাতত অকণমান ৰিফাইন তেল সানি লৈছোঁ। আচলতে এইবিলাক সৰু সৰু টিপছ হয়, নহয় জানো? কিছুমানে জানে, কিছুমানে হয়তো নাজানে। নজনাসকলে টিপছটো ফ'ল' কৰিব পাৰিব। আৰু এনেকৈ মই এতিয়া পকৰা কটা বনাই যাম। যিকোনো শেপত বনাব পাৰে আপোনালোকে। এই পকৰা কটা যে অমিতা হয়, খোৱাৰ পিছতো কোনেও গম নাপায়। সুধিব লাগিব যে কিহৰ বনাইছে, এইটো খুব ধুনীয়া হয়। এনেকৈ মই গোটেইখিনি বনাই যাম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, তথাপিতো অকণমান দি দিছোঁ। আৰু এয়া চাওক ইমান ধুনীয়া হৈছে পকৰাকেইটা দেখিবলৈ। আপোনালোকে ইয়াত ধুনীয়া কেঁচা ধনিয়াটো দিব পাৰে। মই কিন্তু আজি দিয়া নাই, একেবাৰে চিম্পুলে বনাইছোঁ। আৰু এটা চাইড হৈছে, এয়া চাওকচোন কিমান ধুনীয়া হৈছে। খাবলৈ মানে ইমানেই সোৱাদ লগা হয় নহয়। আপোনালোকে বনাই খোৱাৰ পিছত মোক কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পায়। আৰু এই অসাধাৰণ বুলি এইকাৰণে কৈছোঁ, আপোনালোকেতো এনেকৈ অমিতাৰ পকৰা বনাই পোৱা নাই। ৰান্ধি খাইছে বিভিন্ন ধৰণে অমিতা, নহয় জানো? কিন্তু এইবাৰ আপোনালোকে অমিতা ঘৰত আনিলে এনেকৈ খাব পকৰা বনাই, খুব ভাল পাব। আৰু আপোনালোকৰ সন্তানে যদি বেয়া পায় অমিতা, এনেকৈ খুৱাবচোন। যিহেতু আমাৰ অমিতাটো স্বাস্থ্যৰ কাৰণে উপকাৰীও হয়। এনেকৈ বনালে গমেই নাপাব ইয়াত যে অমিতাৰ পকৰা হয়। এনেকৈ বনাই যিকোনো চাটনিৰ লগতো খাব পাৰে আৰু চাহৰ লগতো খাব পাৰে। আবেলি বা সন্ধিয়া সেই টাইমত খাব পাৰে, যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ। ঠাণ্ডাৰ বতৰত গৰম গৰম পকৰা আৰু কি লাগে আৰু। খুব ধুনীয়া এটা গোন্ধ আহিছে পকৰাকেইটাৰ পৰা। আৰু এয়া চাওক মোৰ পকৰাকেইটা ৰেডি হৈছে খোৱাৰ কাৰণে, হৈ গৈছে। আৰু এয়া চাওকচোন এনেকুৱা শব্দ উঠিছে, দেখিলেই মানে একেবাৰে খাওঁ খাওঁ লাগি গৈছে। খুব লোভনীয় হৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পকৰাকেইটা। আৰু এনেকুৱা গৰম গৰম পকৰা একাপ গৰম চাহৰ লগত কেনেকুৱা লাগিব বাৰু। আৰু এইফালে মই চাহ উঠাই দিছোঁ, গৰম চাহৰ লগত খাম। আৰু চাওকচোন কিমান সুন্দৰ হৈছে পকৰাকেইটা। আৰু চাওক কেনেকুৱা শব্দ উঠিছে, খুব মচমচীয়া হয়। এনেকুৱা মোৰ টিপছত যদি বনাই অমিতাৰ পকৰা, খাবলৈ খুব ধুনীয়া হয়। এয়া চাওকচোন, আৰু লগত একাপ গৰম গৰম চাহ। এয়া চাওক কেনেকুৱা ভিতৰখিনি চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে মোৰ আজিৰ অমিতাৰ পকৰা ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই শেষত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব। গতিকে আজিৰ মোৰ ৰেচিপিটো সিমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই সকলোৱে ভাল পাব আৰু নতুন এটা টিপছ পাব বুলি আশা কৰিলোঁ। গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ, নতুন ৰেচিপি লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।